हेलो एवरीवन की खबर और जेहेतुके मैं बाहिरत आसो और आजिर पर यूट्यूबत डेली ब्लग दिबर कारण चेष्टा करिम और प्रथमते माने भिडिओ बहुत केटा ढाला आसिल तो बेलेग लैंग्वेजत माने ढाला आसिल हिंदीत माने भिडिओ माने बनवा गइसिल तो आजिर पर अসমयत भिडिओ आपलोड करिबर कारण मैं चेष्टा करिम डेली ब्लग तो जेहेतुके आमी माघ बिहुत घरলৈ যাব নোৱাৰিলো तो एक्चुअली आमार कारणे माने घर पर किछु बस्तु দি খেদাইছে तो आपनालोকক देखुৱাই दिও की बस्तु घर पर দি খেদাইছে तो ब्लग भिडिओ स्टार्ट करो आपनालोके चाइ थाকক तो घर पर माने किछु बस्तु आइছে जेहेतुके आमी तो माघ बिहुत घरत तो যাব नापालो तो माने घर पर দি খেদাইছে तो भागिनजन आहिছিল तो ता हातते দি খেদাইছে घर पर तो यार दिसे खरिह तेल घर पर खरिह तेल माने पियर खरिह तेल হয় तो यात माने এই বস্তু माने পোৱা না যায় तो घर पर হেকিনে ফোন কৰি হেনে আনিছো আৰু বিহু যেহেতুকে আমি বিহুত ঘৰত যাব নাপালো নহয় জানো তো বিহু কাৰণে एक्चुअली तो আমি বুগলি পিঠা বুলি কও আপোনালোকে কি পিঠা বুলি কয় বাৰু মই নেজানো কিন্তু আমি বুগলি পিঠা বুলি কও নহয় না তো ইয়াত কি আছে মই জলপান হে ও ইয়াত জলপান আছে বুলি খান্দ ও খান্দ দি খেলিছে আমি তো জলপান বুলি কও জলপান বুলি কয় কিছুমান খান্দ বুলি কয় ইয়াত খান্দ দি খেলিছে তো এনেকে আৰু ইয়াত মানে লৰা মানে 6 জন আছে তো মানে সকলো ঘৰপা কিবা নহয় কিবা এটা মানে দি খেলাইছে যে লৰা কিজনে সকলোৱে মিলি জুলি খাব বুলি হেনে তো এনেকুৱাকে দুটা টুকুৰা দি খেলাইছে আৰু খান্দৰ দুটা টুকুৰা দি খেলাইছে ইয়টা তো এই খান্দৰ দুটা টুকুৰা তাৰপিছতে পিঠা হৈছে বুগলি পিঠা হৈছে দুটা টুকুৰা ঠিক আছে তাৰপিছত বেগত কি আছে খুলি চলে বাৰু এতিয়া বৰ্তমান খান্দৰ হৈছে তিনটা দি খেলাইছে তিনটা আৰু এটা শুকান মাছ দি খেছে গুন্ধ মানে গুন্ধ পাইছো মানে এখানে শুইছাইছো যে গুন্ধাই আছে এটা শুকান মাছ হয় एक्चुअली আমাৰ ধুলো ঘৰত শুকান মাছটো বনোৱা স্টাইল বেলেগ আমি শুকুটি বুলি কও আমো বহুতে পিয়ৰ হয় বস্তুটো শুকুটি যেহেতুকে মই এই বস্তুটো খাই ভাল পাওঁ তো ঘৰত মই ফোন মাৰি এনে কৈছিলো দি খেলাব কাৰণে তো শুকুটি দি খেলাইছে তো এটা বস্তু আৰু লাডু দি খেলাইছিলে নাৰিকলৰ লাডুটো মই চাও কেটা আছে নাৰিকলৰ লাডু চাও কেটা আছে খাই শেষ কৰি দিলে তিনটা নাৰিকলৰ লাডু তাৰে এটা মই খাই দিও কেমেৰামেনক নিদিও কেমেৰা আছে না বাপৰে কিন্তু এটো বেয়া হ'ব কিন্তু एक्चुअली মই আমাক কেমেৰামেনক দিব লাগিব তো এই বস্তু মানে আমাক ঘৰৰ পৰা দি খেলাইছে সকলো ঘৰৰ পৰা কিবা ন কিবা এটা দি দিল যেহেতুকে আমি মাঘ বিহুত ঘৰত যাব নাপালো তো ঘৰৰ পৰা কিছু বস্তু দি খেলিছে তো আজি ভিডিওটো ইমানখিনি আছিল আপোনালোক আকৌ লগ পাম নেক্সট ভিডিঅ